राज्य सरकारों हिटो पलिसि राज्य सरकारों पलिसि हिसाबे राज्य सरकारे आगबाढ़ाइছে इटो आमार काउन्सिलत तेनेकुवा इतियाলৈকে बहुत डाঙर एक इम्पेक्ट बा एफेक्ट आमी देखिबोलै पोৱা নাই आमी बहुत सोनकाले टेट पातिबोलै गৈ आছো आमार जिखिनि भेकेन्ट पोस्ट आछे एमई बा एलपी बा हाई स्कुলৰ কাৰণে आमी सोनकाले टेट पातिबोलै गৈ आছো ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে টেটটো পাতিব পাৰাৰ লগে লগে টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেন্ট পোষ্ট যিমান আছে হিটো আমি গুটি ভেকেন্ট পোষ্টত আমি মানে ফিল আপ কৰিম লাষ্ট প্ৰশ্ন চাওক আমি এইটো তেখেতসকলৰ চাকৰিটো দিয়াৰ পক্ষতে আছোঁ কিন্তু যিসকল CSB নাই চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড বা নিয়ম নীতিৰ মাজেৰে হোৱা নাই এই চাকৰিটোতো দিব নোৱাৰে তো যিখিনি নিয়ম নীতিৰ মাজেৰে হৈছে এইটো আমি এই বছৰৰ ভিতৰতে ৰেগুলাৰ কৰাৰ কাৰণে আমি গৈ আছোঁ আৰু যিসকল নিয়ম নীতিৰ মাজত হোৱা নাই সেইটো আমি পুনৰ ইণ্টাৰভিউ পাতিব লাগিব বা কিবা এটা কৰিব লাগিব এইটো আমি চাই আছোঁ TIত কাউন্সেলিং চেণ্টাৰ থাকিব হায়াৰ ছেকেণ্ডাৰী হাই স্কুলত প্ৰত্যেকটো কাউন্সেলিং চেণ্টাৰ থাকিব তাত লাইব্ৰেৰী থাকিব যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক আমাৰ বিভিন্ন এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিং বিভিন্ন এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে NDA এই সব কিতাপ পত্ৰ ৰেফাৰেন্স বুকবিলাক ইয়াত থাকিব উইথ ইণ্টাৰনেট ফেচিলিটি